নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 8ৰ বিজ্ঞানৰ সাংশ্লেষিক যিটো পাঠ আছিলে সেইটোৰ আমি প্ৰথম ভাগ আগতে আলোচনা কৰিছো মানে আমি সাংশ্লেষিক আহৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি অতিকে ইম্পৰ্টেন্ট এটা অংশ প্লাষ্টিকৰ বিষয়ে আলোচনা কৰিম আমিতো জানোই যে প্লাষ্টিক আমাৰ জীৱনত বহুতেই প্ৰয়োজনীয় সামগ্ৰী যে আজিকালি আমি বিভিন্ন ধৰণৰ বস্তু প্লাষ্টিকেৰে তৈয়াৰী বস্তুহে ব্যৱহাৰ কৰো প্লাষ্টিক অবিহনে আমি আমাৰ জীৱনটো ভাবিব নোৱাৰো আমি পুৱা উঠাৰ পৰা ৰাতি শুৱালৈকে বিভিন্ন ধৰণৰ বস্তু আমি প্লাষ্টিকেৰে তৈয়াৰী বস্তু আমি ব্যৱহাৰ কৰো এতিয়া প্ৰথম কথা হ'ল প্লাষ্টিক বুলি যেটো বস্তুৰ কথা কলো এই বস্তুটোনো কি যে প্লাষ্টিকটো একচুয়ালি একবিধ সাংশ্লেষিক আহৰ দৰে বহুযোগী হয় ইয়াতো বহুযোগী দ্বাৰাই গঠিত হয় তাৰ মানে ইয়াতো কিছুমান সৰু সৰু কণিকা লগলাগি বহুযোগী গঠন হয় আৰু সেই বহুযোগীৰ পৰাই প্লাষ্টিক গঠন হয় এই বহুযোগীবোৰ আমাৰ যেনেকৈ সাংশ্লেষিক আহত অকল এডাল চেইনৰ দৰে শৃংখল আছিল এনেকুৱা নহয় যে তাত কিছুমান ৰৈখিক শৃংখল থাকিব পাৰে মানে এটাৰ গাত আন এটা এনেকৈ লাগি লাগি দীঘল হৈ যাব পাৰে আৰু আনহাতে কিছুমান এনেকুৱাও হয় যে আমাৰ যেনেকৈ জাল এখন হয় এটাৰ পিছত এটা এনেকৈ এখন জাল গুঠি যায় হেনেকুৱা টাইপৰো হোৱা দেখা যায় তাৰমানে আমাৰ দুটা ধৰণৰ গঠন থাকে এটা হ'ল ৰৈখিক গঠন যত আমাৰ চেইনৰ দৰে থাকে আৰু আন এটা হ'ল প্ৰস্থ সংযোজিত সজ্জা যেটোত আমাৰ এডাল জালৰ দৰে এখন বহুযোগী সৃষ্টি কৰা হয় বা সৃষ্টি হয় এতিয়া কথাটো হ'ল যে আমি প্লাষ্টিকবোৰ সাধাৰণতে কিয় ব্যৱহাৰ কৰিব লগা হ'ল বা কিয় কৰো যে সাধাৰণতে আমাৰ প্লাষ্টিকবোৰ আমি কি কৰিব পাৰো যে পুনৰাবৰ্তন কৰিব পাৰো যে আমি একবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু পুনৰ হিয়াক বেলেগ ধৰণে আমি বস্তু বনাই ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত নেক্সট আহিল পুনৰ ব্যৱহাৰ যে আমি এটা বস্তুকে বাৰ বাৰ ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত আমি সেই প্লাষ্টিকবোৰক আমি বিভিন্ন ধৰণৰ ৰং দিব পাৰো আৰু ৰং দি কিনে আমি বিভিন্ন ধৰণৰ খেলুৱা সামগ্ৰী বা আমাৰ দৈনন্দিন জীৱনৰ যিমাহা আচবাব সেইবোৰ আমি প্ৰস্তুত কৰিব পাৰো দৈনন্দিন জীৱনৰ তাৰ লগতে আহিল যে আমি প্লাষ্টিকবোৰ গলাব পাৰো গলাই বিভিন্ন ধৰণৰ পদাৰ্থ তৈয়াৰ কৰিব পাৰো আৰু প্লাষ্টিকবোৰ যেহেতু পাতল হিচাপত আমি বনাব পাৰো যে পাতৰ দৰে আমি মেৰাব পাৰো বা আমি তাৰৰ দৰে ইয়াক বিভিন্ন ধৰণৰ বস্তু প্ৰস্তুত কৰিব পাৰো আৰু এইবোৰ কাৰণতে আমি প্লাষ্টিকটো সৰহভাৱে বা বেছিকৈ ব্যৱহাৰ কৰা আৰম্ভ কৰিলো তাৰ পিছত আমাৰ কথা আহিল যে প্লাষ্টিক আমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে প্লাষ্টিকৰ প্ৰকাৰ প্লাষ্টিক আমাৰ দুই ধৰণৰ হয় মেইনলি যে তাপ নমনীয় প্লাষ্টিক বা যেটোক আমি থাৰ্মোপ্লাষ্টিক বুলি কওঁ আৰু আন এটা হ'ল তাপ দৃঢ় প্লাষ্টিক বা থাৰ্মোছেটিং প্লাষ্টিক তাপ নমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিক আৰু তাপ দৃঢ় প্লাষ্টিক বা থাৰ্মোছেটিং প্লাষ্টিক কাক কয় এইখিনি আমি এতিয়া আলোচনা কৰিম যে তোমালোকে ইয়াতে দেখিছা যে তাপ নমনীয় বা থাৰ্মোপ্লাষ্টিক যিবোৰ প্লাষ্টিক তপতালে সহজে বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি তেনে প্লাষ্টিকবোৰক তাপ নমনীয় প্লাষ্টিক বা থাৰ্মোপ্লাষ্টিক বুলি কোৱা হয় উদাহৰণস্বৰূপে পলিথিন আৰু পিভিসি ইংৰাজীত ক'বলৈ গ'লে থাৰ্মোপ্লাষ্টিক plastics which get deformed easily on heating and can be bent easily are known as thermoplastics for example polythene and PVC the polythene আৰু PVCৰ পৰা আমি কেনেকুৱা ধৰণৰ সামগ্ৰী বনাব পাৰো বা বনাই যে আমি যিবোৰ খেলুৱা সামগ্ৰী তাৰ পিছত আমি যিবোৰ ফণী ব্যৱহাৰ কৰো আৰু যিবোৰ আমাৰ প্লাষ্টিকৰ
টেমা কিছুমান বা বয়াম কিছুমান পাওঁ, বিভিন্ন ধৰণৰ পাত্ৰ কিছুমান পাওঁ। তাৰপিছত আমাৰ বৈদ্যুতিক তাৰৰ চাৰিওফালে যিটো আমাৰ প্লাষ্টিক থাকে সেইবোৰ আমাৰ তাপ নমনীয় প্লাষ্টিক হয়। এনেকুৱা ধৰণৰ বা আমি চকী, মেজ, ডাইনিং টেবুল আজিকালি এইবোৰ আমি তাপ নমনীয় প্লাষ্টিকৰ দ্বাৰাই বনাওঁ। নেক্সট আহিল তাপ দৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক। যিবোৰ প্লাষ্টিকক এবাৰ আকৃতি দিয়াৰ পিছত পুনৰ তপতালেও কমলাব নোৱাৰি তেনেবোৰক তাপ দৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিক বুলি কয়। উদাহৰণস্বৰূপে বেকেলাইট আৰু মেলামাইন। থাৰ্মোছেটিং প্লাষ্টিক হ'ল plastics which when molded once cannot be softened by heating are known as thermosetting plastic. For example, bakelite, melamine. So ইয়াতে আমি দুটা বস্তু দেখা পালো যে কিছুমান প্লাষ্টিক আমি দেখা পাওঁ যে প্লাষ্টিকৰ বস্তুটো যদি ভাঙি যায় বা আমি যদি প্লাষ্টিকৰ বস্তুটো আমি যদি লৈ তাত অলপ তাপ দিওঁ তেতিয়াহ'লে সেই প্লাষ্টিকৰ বস্তুটো বেলেগ ধৰণৰ আৰু আকৃতি লয়। এটা হেনেকুৱা ধৰণে বিকৃত কৰিব পৰা বোৰক আমি তাপ নমনীয় প্লাষ্টিক বুলি কৈছিলো আৰু সেইবোৰৰ পৰা আমি সচৰাচৰ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰোঁ। আনহাতে তাপ দৃঢ় বা থাৰ্মোছেটিং প্লাষ্টিকত আমি যি দুটা উদাহৰণ দেখা পালো বেকেলাইট বা মেলামাইন। এতিয়া বেকেলাইট বা মেলামাইনবোৰৰ পৰা ইয়াতে কি হয় যে বেকেলাইট আৰু মেলামাইন জাতীয় যিবোৰ প্লাষ্টিক হয় সেই প্লাষ্টিকবোৰক যদি আমি তাপ দিওঁ তথাপি তাৰ একবাৰ এটা নিৰ্দিষ্ট আকৃতি দিয়াৰ পিছত আৰু ইয়াক বেলেগ আকৃতি দিব পৰা নাযায়। আৰু এনেকুৱা ধৰণৰ প্লাষ্টিকবোৰৰ পৰা আমি কিছুমান এনেকুৱা সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ যিবোৰ আমি সঘনাই তাপ দি বা তাপৰ লগত মোকাবিলা কৰা কিছুমান সামগ্ৰী প্ৰস্তুত কৰিব পাৰোঁ। যেনেকৈ আমাৰ বেকেলাইটৰ দ্বাৰা আমি কুকাৰৰ যিবোৰ নাল হয়, কুকাৰৰ নাল বা আন বাচন বৰ্তনৰ যিবোৰ নাল হয় ধৰাৰ কাৰণে যিবোৰ আমি ব্যৱহাৰ কৰোঁ সেইবোৰ আমি বেকেলাইটৰ দ্বাৰা বনাওঁ। আনহাতে মেলামাইনৰ দ্বাৰা আমি কিছুমান টাইলছ বনাব পাৰোঁ, ৰান্ধনীশালৰ সা সৰঞ্জাম বনাব পাৰোঁ আৰু অগ্নি প্ৰতিৰোধী কাপোৰ যিবোৰ আমাৰ জুই নিৰ্বাপন কৰাৰ কাৰণে যিবোৰ মানুহে পোছাক পৰিধান কৰে সেইবোৰ বনোৱাৰ কাৰণে এই মেলামাইনটো ব্যৱহাৰ কৰা হয়। এতিয়া আমি প্লাষ্টিকৰ সুবিধাবোৰৰ বিষয়ে আলোচনা কৰিম। প্লাষ্টিকৰ বিভিন্ন ধৰণৰ সুবিধা আছে। তাৰে ভিতৰত আমাৰ প্লাষ্টিকবোৰ মেইনলি কম ওজনৰ হয়, কম দামত পোৱা যায়, মজবুত হয় আৰু সহজতে ব্যৱহাৰ কৰিব পাৰি। আন এটা হ'ল যে প্লাষ্টিকবোৰ অবিক্ৰিয়ক পদাৰ্থ হয়। তাৰমানে এইবোৰ পদাৰ্থত প্লাষ্টিকৰ যিবোৰ বাচন বৰ্তন আছে বা যিবোৰ পাত্ৰ আমি ব্যৱহাৰ কৰোঁ সেইবোৰে বায়ুৰ লগত বা পানীৰ লগত বা আন ৰাসায়নিক দ্ৰব্যৰ লগতো সহজতে বিক্ৰিয়া নকৰে আৰু সেইকাৰণে ইয়াক আমি এনেকুৱা বস্তুবোৰ ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত প্লাষ্টিকবোৰ দৃঢ় হয়, পাতল হয়, দীৰ্ঘস্থায়ী হয় আৰু সেইকাৰণে আমি কম দামতে বা বহুত সস্তীয়াভাৱে ধাতুৰ বাচনতকৈ সেইবোৰক বেছিকৈ আমি ব্যৱহাৰ কৰোঁ। তাৰোপৰি 4 নম্বৰ পইণ্ট আছে যে প্লাষ্টিকবোৰ আমাৰ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী হয়, যে প্লাষ্টিকৰ দ্বাৰা আমি বিদ্যুৎ পৰিবহন কৰিব নোৱাৰোঁ। যদিও আমি বৈদ্যুতিক তাৰবোৰত প্লাষ্টিক ব্যৱহাৰ কৰোঁ সেই প্লাষ্টিকবোৰেদি একচুৱেলি আমাৰ ভিতৰত যিটো ধাতুৰ তার আছে সেইটো যাতে আমাৰ দেহৰ বা আমি সংস্পৰ্শ কৰিলে যাতে বিদ্যুৎটো আমাৰ দেহত আহিব নোৱাৰে সেইকাৰণেহে বিদ্যুতৰ কুপৰিবাহী কাৰণে তাৰৰ চাৰিওফালে মেৰিয়াই ব্যৱহাৰ কৰা হয় প্লাষ্টিকটো। লগতে তাপৰো কুপৰিবাহী হয় প্লাষ্টিকবোৰ। তাৰপিছত আমাৰ যদিও প্লাষ্টিকৰ এইবোৰ সুবিধা আছে তাৰোপৰি প্লাষ্টিকৰ বহুতো অসুবিধা আছে। বিশেষকৈ প্লাষ্টিকটো এটা জৈৱ অপচনশীল পদাৰ্থ হয়। জৈৱ অপচনশীল পদাৰ্থ মানে হ'ল যিবোৰক সহজতে প্ৰাকৃতিকভাৱে
ভেকুৰ বা আন অনুজীৱবোৰে পচাব নোৱাৰে, গলাব নোৱাৰে, সেইবোৰে হ'ল জৈৱ অপচনশীল পদাৰ্থ। এতিয়া প্লাষ্টিকক সেইকাৰণে প্লাষ্টিক বহুদিনলৈকে নষ্ট নোহোৱাকৈ বা পচি নোযোৱাকৈ যদি আমাৰ মাটিত পৰিও থাকে, নষ্ট হৈ নাযায়, মাটিত সেনেকৈ থাকি যায়, ফলত আমাৰ প্ৰদূষণ বৃদ্ধি হয়, লগতে বায়ু প্ৰদূষণ কৰে। যদি আমি প্লাষ্টিকৰ যিবোৰ আমাৰ পলিথিন আছে বা প্লাষ্টিকৰ যিবোৰ পদাৰ্থ আছে, আমি যদি সেইবোৰ পুৰোঁ, আমি ভাবোঁ যে পুৰিলে বস্তুটো শেষ হৈ গ'ল, কিন্তু একচুৱেলি পুৰিলেই সম্পূৰ্ণভাৱে শেষ হৈ নাযায়, লগতে তাৰ পৰা যিবোৰ গেছ নিৰ্গত হয় সেই গেছবোৰ বায়ু প্ৰদূষণ কৰে, লগতে পৰিৱেশ প্ৰদূষণ কৰে। যিহেতু আমাৰ মাটিত সেইবোৰ পচি নোযোৱাকৈ বহুদিনলৈকে থাকি যায়, ফলত মাটিবোৰৰ সাৰুৱা ক্ষমতাটো কমাই নিয়ে বা মাটিবোৰ প্ৰদূষণ কৰে। এনেকুৱাকৈ আমাৰ প্লাষ্টিকৰ বিভিন্ন ধৰণৰ অসুবিধা আছে, লগতে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰো সৃষ্টি কৰিব পাৰে। এতিয়া সেইকাৰণে আমাৰ কথাটো হ'ল যে আমি যিমান পাৰোঁ প্লাষ্টিক কমকৈ ব্যৱহাৰ কৰিব লাগে, আৰু যিহেতু আমি ব্যৱহাৰ নকৰাকৈ নোৱাৰোঁ, সেইকাৰণে প্লাষ্টিকবোৰ আমি চাব লাগে যে আমি সেইবোৰ যাতে ব্যৱহাৰটো সীমিত পৰিমাণে, কম পৰিমাণে কৰিব পাৰোঁ, লগতে যাতে আমি প্লাষ্টিকবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত সেই প্লাষ্টিকবোৰৰ যিবোৰ ব্যৱহাৰ হৈ গৈছে সেইবোৰৰ পৰা আৰু নতুন সামগ্ৰী বনাই যাতে আমি পুনৰাৱৰ্তন কৰিব পাৰোঁ, আৰু আমি যাতে প্লাষ্টিক যিখিনি বনোৱা হৈছে এতিয়ালৈকে সেইখিনিৰ পৰা আৰু নতুন নতুন সামগ্ৰী আমি বনাই থাকিব পাৰোঁ, এনেকুৱাকৈ আমি চাব লাগে যে আমি প্লাষ্টিকৰ ব্যৱহাৰটো যিমান পাৰোঁ কমাই কিনে ব্যৱহাৰ কৰিব লাগে। এইখিনিয়ে আছিল প্লাষ্টিকৰ বিষয়ে। আশা কৰিছোঁ সকলোবোৰে কথাখিনি বুজি পাইছা। ধন্যবাদ।